নমস্কাৰ, মই বিকাশে আপোনালোকক সকলোকে নতুন বছৰত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ অনাগত দিনবোৰ বহুত ভালকৈ যাওক, বহুত ভাল দিন আহক, আপোনালোকৰ সকলোৱে ভাল হওক। কিন্তু বছৰটো সলনি হ'ল ঠিকেই, আপুনিও এতিয়া সলনি হ'ব লাগিব, আপোনাৰ মানসিকতা সলনি কৰিব লাগিব। পিছৰ বছৰত যিবোৰ ভুল আপোনালোকে কৰিছিলে, আপুনি সেই নতুন বছৰত এইবোৰ ভুলৰ পৰা আঁতৰি থাকিব লাগিব, নিজকে ইমপ্ৰুভ কৰিব লাগিব। আপোনালোকক মই আজি এনেকুৱা তিনিটা কথা ক'ম, সেই তিনিটা যদি কথা আপোনালোকে ভালকৈ ফ'ল' কৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ বছৰটো বহুত ভালদৰে পাৰ হ'ব। মই আপোনালোকক আজি তিনিটা কথা মানি চলিবলৈ ক'ম, আৰু সেই তিনিটা কথা যদি আপোনালোকে সেইটো বছৰত মানি চলিব পাৰে তেতিয়া আপোনালোকৰ এইটো বছৰ বহুত ভালদৰে আচলতে পাৰ হ'ব। প্ৰথম কথাটো হ'ল যে আপোনালোকে কেতিয়াও অযথা খৰচ নকৰিব। চাওক, এতিয়া মানে যুগটো এনেকুৱা হৈছে যে 10 টকা এটা খৰচ কৰিবলৈও আচলতে আমি 10-20 বাৰ ভাবিবলগীয়া হৈছে। মানে বহুত মানে পইচা লগা হৈছে, আৰু বহুত শাক পাচলিৰ দাম বা বহুত বস্তুৰ দাম হৈছে, যি নেকি আমি যদি অযথাকৈ কিছুমান পইচা খৰচ কৰি থাকোঁ তেতিয়াহ'লে আপুনি যিকেইটা টকা বহু কষ্টৰে উপাৰ্জন কৰিছে সেইখিনি টকা আপোনাৰ এনেই গুচি যাব। গতিকে এইটো বছৰত আপুনি সংকল্প ল'ব লাগিব যে মই কেতিয়াও অযথা পইচা খৰচ নকৰোঁ। 2 নম্বৰটো হ'ল যে আপোনালোকে নিজকে সলনি কৰিব লাগিব, নিজকে আপোনালোকে ইমপ্ৰুভ কৰিব লাগিব। যিটো লক্ষ্যৰ বাবে আপোনালোকে কাম কৰি আছে সেইটো লক্ষ্যতহে আপোনালোকে মনোযোগ দিব লাগিব। ওচৰ চুবুৰীয়া হওক বা আপোনাৰ লগৰ বন্ধু হওক, যি কয় কৈ থাকক, কাৰণ আপোনাৰ লক্ষ্য স্থানত যদি উপনীত হ'বলৈ হয় আপুনি নিজে কষ্ট কৰিব লাগিব। কষ্ট কৰি যেতিয়া আপুনি সফল হ'ব তাৰপিছত আপুনি ঢেৰ মানুহ লগ পাব, কিন্তু যেতিয়ালৈকে সেই সফল হ'বলৈ আপোনালোকে গৈ আছে তেতিয়া আপোনালোকক বহুত মানুহে আচলতে বহুত কথা শুনাব, কিন্তু সেইবোৰ কথাত আপোনালোকে নগৈ নিজৰ কাম নিজে কৰি যাওক, আৰু যিমান পাৰে মানুহক সহায় কৰিবলৈ চাব। আৰু যদি সহায়ো কৰিব নোৱাৰে তেতিয়াহ'লে কাকো আপোনালোকে অপকাৰ নকৰিব, সকলোকে আচলতে মৰম কৰিবলৈ শিকক, সকলোকে নিজৰ দৰে ভাবিবলৈ শিকক, আৰু তেতিয়া দেখিব আপোনাৰ বছৰটো বহুত ভালদৰে পাৰ হৈছে। বন্ধুসকল, মই কোৱা যদি 3 নম্বৰ কথাটো আপোনালোকে ভালদৰে মানি চলিব পাৰে তেতিয়াহ'লে আপোনালোকৰ এইটো বছৰ বহুতো ভাল ধৰণে পাৰ হ'ব। সেইটো হ'ল যে আপুনি কেতিয়াও পৰকীয়া প্ৰেম নকৰিব, নিজৰ মানুহজনীৰ লগতে সুখে দুখে থাকিবলৈ শিকক। নিজৰ মানুহজনীৰ পৰা যিটো বস্তু নাপায় আপুনি লোকৰ এজনীৰ লগত পৰকীয়া প্ৰেম কৰিবলৈ গৈছে, সেইটো বস্তু আপুনি নিজৰ মানুহজনীৰ পৰাই বিচাৰিবলৈ আৰম্ভ কৰক। দেখিব আপোনালোকৰ সংসাৰখন বহুতো ধুনীয়াকৈ চলি গৈছে।